কুটিত মৌ মহি ঝাৰি দিম। ধুতিত জুই লগাই দিম। মোক আজি আপিয়ে চাবা আহি আছে, কাষত যাতে কিছু বেটাই মোৰ বেটাৰ বিয়া ভাঙি দিছা বে। মা যে ক'ত গেল যদি ঘৰৰ একেলা চাফা কৰা যায় না, ক'ত যে যাই থাকে। এয়া ক'ত ক'ত ঘূৰি ফুৰিব লাগছা, একেলা ইমান কাম কৰিব লাগছো, আপি ঘৰৰ মানুহবিলাক চাবা আহিব লাগছে না, অলপতো কাম কৰিব পাৰা সৰু। মোৰ কাম বন নাই নেকি? মই খালি ঘৰে ঘৰ চাফা কৰি থাকিম। কিমান গোটি ঘৰ মই একেলা চাফা কৰিব পাৰো নেকি? অলপতো সহযোগ কৰিব পাৰা না। ঘৰটোতো চাপাই আছে, তোৰ মুখখন চাফা কৰ। তখন তোৰ বিয়াখন হ'ব, নহ'লে আগৰ নিচিনা কেঞ্চেল হ'ব। ঘৰটো চাফা কৰি মই হয়ৰাণ হৈ গেলো। কিমান আপি চাই গেল, তথাপিও বিয়াখন নহয়। আৰে একবাৰৰ কাৰণে চাফা কৰি দি তোৰে ভাল হ'ব। ভাত বানি খুৱাব। ভাত বনাই খুৱাব না চাকৰি থাকবা লাগব, সেইটো ভাবিছা? দেখ মা, এই ৰাতিপুৱা কিন্তু বেছি তেৰা তেৰি কৰি কথা নকবি। মই তেনেকৈ কৈছো তোৰ মুখখন তাৰ, সেইকাৰণে তোৰ বিয়া হোৱা নাই। বেটা নহয় যদি বেটিও তথাপিও বেটিৰ পিছে পিছে মাখি নিচিনাকৈ ধৰা কৰিছো। তাৰে পৰা এটা ধৰি কেনে মই বিয়া দিলো হয়, কি আমেলা চেছ হ'ল হয়। তখন মোৰ বেটাৰ বিয়াই নহয়। যে বছৰ হ'ল মোৰ বেটাৰ বিয়াই নহয়। এতিয়া কি মোৰ দোষ লাগে? চব আপিৰে ভাল পাই থাকো, এতিয়াও কি মোৰ দোষ হ'ল নেকি? তুইও কি ভাল পাব নাপালি? ইমান দিন ভদ্ৰ হৈ আছোতো, মোৰে দোষ। দে মোৰ নিজৰ বিয়া নিজে কষ্ট কৰিব লাগে। যদি না চাফা কৰিব লাগে, হাপি ঘৰৰ মানুহগিলা আহি কি বাথৰুমত সোমাই থাকবো? বুঝবা নাহে, যদি বাই চান্স যদি কাৰোবাৰ হাগবা আহে যদি দেখা পাই লেট্ৰিনটা বেয়া লেতেৰা, এখন চব ফালৰ পৰা যাতে ঠিক ঠাক থাকে, ক'তো যাতে লেতেৰা হেতেৰা নাথাকে। এইবাৰ যাতে বিয়া যাতে এইবাৰ কেঞ্চেল নহয়, চব কিলা ভালকে চাবি। হাৰামজাদা লেট্ৰিন চাফা কৰা তোৰ মুখ। বাস মোৰ মুখখন চেম্পু চাবোন চবেদি চাফা কৰি। হ'ব দে বান্দৰ, তুমি ভাগৰ চাফা কৰ। মায়ে কৈ চাপৰ্ট কৰবা লাগে না উল্টা কথা কবা লাগে? বেটা এই বাপ থাকাতে না এবার তোর বিয়া হয়ে যাব। ভালকে খালি সাফা কর। বাবা তুই যিমান দিন আছা মই চিন্তাই কৰা নাই। বাবা আচল কামটা কিন্তু বাকী আছে। যাব লাগবো পটাপট চাফা কর, যাব লাগবো। এটি বিশেষ ঘোষণা, মোৰ ৰাইজকে জনাও যে আজি মোক ছোৱালী ঘৰৰ মানুহ চাবা আহিব। অনুগ্ৰহ কৰি কাষত যাতে জুং লাগে নেদা আপি ঘৰৰ মানুহ। আমি কাৰো পকা ধানত মই দিবা যা নাই, গতিকে অনুগ্ৰহ কৰি আমাৰো পকা ধানত যাতে কাহৈ মই দিবা নাহে। আৰু মোক আজি ভাল ঘৰৰ পৰা এটা আপিয়ে চাবা আহি আছে, গতিকে আৰু একবাৰ কৈছোঁ মোৰ যাতে পকা ধানত কাহ মই দিবা নাহা। আৰু একবাৰ কৈছোঁ মোক আজি আপিয়ে চাবা আহি আছে, কাহ যাতে কিছু ফুংফাং কথা নালাগা। আৰু একবাৰ কৈছোঁ আমি কাৰো পকা ধানত মই দিবা যা নাই। তুমিও জানা কারো আমার পোকা ধানত মই দিবা নাহা। বহুত অনুৰোধ কৰিলোঁ। সাইন্টিষ্ট দাস, তাৰ বেটা বেলকু দাস, ধন্যবাদ। এইটাই তোমার ফোন নাকি? এটাই বিয়াই আমার ঘর। এই দেখা রাস্তার কাপড়ে ঘর ফেরে বসবি না। এইখিনি রাস্তা লাহে লাহে কৰি আছো ৰ। এতিয়া আমাৰ দাদা পাছফালে সকলো চকটা এনেতো ঘৰ বাৰীটো দেখিলিয়ে কেনেকা। এতিয়া আমাৰ ধনী মন্দিৰ আৰু সেইটো হ'ল তোৰ পৰশুৰাম ষ্টেট। আৰু এতিয়া মাজে মাজে সপ্তাহৰ মূৰত বাজাৰ হয়। কোনটা সপ্তাহ হয় সেইটাও নাজানো। আমার রাস্তা ঘাট পাকা, কোনো হেয়ার বসতে নালাগে। আর এইখিনি জায়গা দেখি এইলা জায়গা দেখি টাটকা সবজি হলো না বজাৰত। অলপ ৰখ, মোৰ ঘৰত থৈ আহো, কাৰোবাৰ কাবিলখন আমাৰ দেখাবলৈ যাওঁ। তেনেহলে বিয়া ঠিক হল? বিয়া ঠিক হোৱাৰ নিচিনাই কথা বতৰা চলি আছে। 2 লাখ টাকা আৰু 2 ভৰি সোণা আৰু যৌতুকৰ নামত যি লাগে পালেং টচক তাকে দিব লাগিব আৰু। এইগুলি বস্তু দিবি, চলি দেখোন বেকাৰ।
কিছুৱে নকৰে লুংভাং ঘূৰি ঘূৰি আড্ডা মাৰি থাকে মোৰ ছোৱালী ভাল ভাল কাম কৰে আমাক গাঁৱত বিৰাট খাতিৰ কৰে মোৰ নিচিনা টাকা নাই আমাৰ গাঁৱত সেইবিলাক টাকা পালে মোৰ বেটাৰ লগতে বিয়া দিলো হয় মই জানো বিয়াখন যে কেনচেল হ'ব বাৰে বাৰে ঘৰ চাব কৰি মাপি ঘৰৰ মানুহ আহিব আৰু গুচি যাব খাই দে গুচি যাব আৰু ক'ব কি বিয়া নহওঁ আমাৰ খালি খৰচা বাঢ়াবা আহে এই চুপ চাপ তুই বেটা সবাইতো লাগাইছে অঁ বাবা সবাইতো লাগাইছে চল বেটা আমার কামটা পুরি হতে হারামজাদা বেটাই মোর বেটার বিয়া ভাঙি দিছাবে কার ইমান হাওয়া হল মোর বেটার বিয়া ভাঙা কার পোকাটার মই দিবা গেছো যদি সেই মানুষটাক পাং আমি বাপ বেটাই মিলে যে কি করিম সেই হারামজাদা কোটিত মৌ মাখি সাৰি দিম ফুটিত জুই লাগে দিম মোর বেটার বিয়াখান হয়ে গেলে তোমার কি হয় ওচৰত দম আছে যদি কিয় বারে বারে বিয়াখান ভাঙি দিয়া যদি একবার ধরো পারো মই জাঙিয়া ফাৰি দিম চিনি পোৱা নাইতো বাপ বেটা সব গাঁর মানুষ সাবধান হয়ে যা আমাৰ যদি সহ্যৰ সীমা পাৰ হৈ একবাৰ যদি তোমাক পাম বাপ বেটাই মিলি জয় জয় কৰিম আজি বক্তব্য সামৰিলো নেক্সট টাইম যাতে কাও এনেকা নকৰা নহ'লে কথা বেয়া হ'ব সন্দীপ বেটা ঠিক হ'ল না বিয়া ঠিকটো হোৱাহে মই দেখা পাই আছো ভালে হৈছে আমিতো দুইবাৰো বেলেগৰ লগত পালাই গৈছে বোলে যেনেকা চলি এনেকা আপুও গৈছে গৰীব ঘৰ হ'ল বিৰাট গৰীব ঘৰ মইতো কেতিয়া বেচিছো কাম চলাচল পাওঁ সদ্য রাইস এটা ভাল খবর মোর বেটার বিয়া ঠিক হল মোর বেটার বিয়া যদি খাবা আহা বিয়া খাবা আহিলি প্ৰেজেণ্ট থেজেণ্ট কিবা কিনি যে লৈ আহা পইচা দি কিনি এইবিলাক কিনবা নালাগে পইচাখিনি দিলে আমি কিবা এটা ভাল কামত লগাব পাৰিম আহো যাতে অনলাইনের ব্যবস্থা নকরা আমার বাড়ি পুখুরি গাঁও নেটওয়ার্কের প্রবলেম ফেল হব পারে সেইকাৰণে সবে বেংকত যায় কেছ পইচা উঠে আনি মোর হাতত কেছ পইচাহে দিবি সব বস্তু আজিকালি ডিজিটাল হয়ে গেছে সেইকাৰণে আজিকালি সবে পরিবর্তন হয়